प्रधानमंत्री पृथ्वीर जनप्रिय प्रधानमंत्री नरेंद्र मोदी डांगरिया नेतृत्वत और भारतर जनप्रिय चीफ मिनिस्टर डॉक्टर हिमंत विश्व शर्मा डांगरिया नेतृत्वत कार्बी आंगलंगৰ स्थायी शांति হৈছে। तार कारणे आमी कार्बी आंगलंगৰ राइजक आमी এটা मेसेज দিব বিচাৰিছো যে कार्बी आंगलंगৰ शांति प्रगति उन्नति और एकतारे आमी नतुन कार्बी आंगलंगৰ निर्माण करा এটা সপোন এই সপোনৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আজি ডিফুৰ পৰা যে বেলেগ বেলেগৰ ঠাইত আমি কাৰ্যসূচী আমি আছে। আজি প্ৰথম ডিফু তাৰালাংছ কাৰ্বি পিপুল হৰ পৰা আমি জয়াংমুখলৈকে প্ৰায় 100 কিলোমিটাৰ আমি এটা ডাঙৰ এটা সভা আছে, প্ৰায় 10,000কৈ অধিক তাত আজি গোট খাব। বেলেগ বেলেগৰ ৰাজনীতি দল বিশেষকৈ কংগ্ৰেছৰ যিমানখিনি আছে তাত এই সমষ্টিত আজি যোগদান কৰিব। লগতে APSLC দলৰ আজি প্ৰায় যোগদান কৰিব। গতিকে এই সভাত আমি অংশগ্ৰহণ কৰিম। ইয়াৰ পিছত অহাকালি এনে ধৰণৰ কাৰ্যসূচী হাৰঘাট MEC সমষ্টিত যোগদান কাৰ্যসূচী আছে। বাইদেউৰ জৰিয়তে আমি ইয়াৰ পৰা আমি ওলাম। তাৰপিছত 19 তাৰিখে নীলিপ কনষ্টিটুৱেঞ্চি মণ্ডল কংগ্ৰেছ হুলছেট আৰু লগতে যিমানখিনি কংগ্ৰেছ আছে তাতে প্ৰায় 3000কৈ অধিক কংগ্ৰেছ পৰিয়াল আৰু APSLC পৰিয়ালে যোগদান কৰিব। আজি প্ৰায় 2500কৈ অধিক আগতে 2000 বুলি কৈছে, কিন্তু এতিয়া মানুহবিলাক ওলাই আহিছে। গতিকে সকলোকে আমি আদৰণি কৰিছো। এটা টিম হিচাপে যাব। আমাৰ ইয়াত সকলোৰে শ্ৰদ্ধা লোকসভা সাংসদ অমৰ সিং কিছু ডাঙৰীয়াই আজি ব্লেক অফ কৰিব। তেখেতে
বাইক চলোৱাসকলৰ আশীৰ্বাদ দিব। আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিম আজি কাৰ্যসূচীতে ইয়াত।